আজি কেই তাৰিখ 5 তাৰিখ কেই তাৰিখ 5 তাৰিখ আজি সেপ্টেম্বৰ মাহৰ কেই তাৰিখ 5 তাৰিখ আজিৰ দিনত কি কৰা হয় শিক্ষক দিৱস পালন কৰা হয় কিয় পালন কৰা হয় শিক্ষকক সন্মান কৰিব লাগে হ্যাঁ শিক্ষকক কি আজি 5 তাৰিখ আজি কি সন্মান কৰিব লাগে না সদায় কৰিব লাগে সদায় কৰিব লাগে শিক্ষক দিৱসটো কিয় পালন কৰা হয় জানানে তোমালোকে না জানা আজিৰ পৰা 136 বছৰ আগত কিমান বছৰ আগত 136 বছৰ আগত 1828 চন 1888 কিমান 1888 হে সময়ত মাদ্ৰাজৰ তিৰুতানি নামৰ ঠাইত এজন জমিদাৰ ব্যক্তি আছিল তেখেতৰ নাম আছিল সৰ্বপল্লী বীৰাচামাইয়া তেখেতৰ ঘনিয়াক আছিল সীতাম্মা হ্যাঁ তেখেতৰ এটা লৰা আছিল লৰা বুজি পাইছা লৰা কি লৰা হ্যাঁ এটা পুত্ৰ সন্তান এটা আছিল এই পুত্ৰ সন্তানটোৰ নাম আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ আর সেই সর্বপল্লী রাধাকৃষ্ণনে নিজকে যেতিয়া নেকি সর্বপল্লী রাধাকৃষ্ণ ডাঙৰ হৈছিল কলেজত পঢ়িছিল যেতিয়া নেকি কলেজত পঢ়িছিল তেতিয়া ই ফিলসফাৰত অনাৰ্স কৰিছিল ফিলসফাৰত অনাৰ্স কৰাৰ লগতে তেখেত এজন ভাল লেকচাৰাৰ হৈছিল বুজি পাইছা লেকচাৰাৰ হোৱাৰ পিছত তেখেতে নিজকে শিক্ষক বুলি পৰিচয় দি বহুত ভাল পাইছিল আৰু তেখেতে জীয়াই থকা সময়ত আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি হিচাপে 10 বছৰ আছিল আৰু পিছত তেখেত দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ভাষণত এদিনাখন এই কলেজত তেখেতৰ যিটো নেকি বিশ্ববিদ্যালয় আছিল সেই কলেজত ভাষণ দিয়াৰ সময়ত তেখেতে কৈছিল যে মই মৰি যোৱাৰ পিছত তোমালোকে কি কৰিবা যে বেলেগ মহান ব্যক্তি যিসকল আছে সিহঁত মৰিলে সিহঁতৰ মৃত্যু দিনটো কি কৰা হয় আমাৰ শিক্ষানুষ্ঠানবিলাক বা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক কাৰ্যালয় থাকে সেইবিলাক বন্ধ হৈ থাকে হয় না সেইবিলাক বন্ধ থাকে কিন্তু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে মোৰ জন্মদিনটো তোমালোকে বন্ধ নকৰিবা সেই দিনটো তোমালোকে শিক্ষকৰ দিন হিচাপে পালন কৰি দিয়া শিক্ষক দিৱস হিচাপে পালন কৰা হয় আৰু সেই দিনটো সেই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোই আজি আমি কি দিৱস হিচাপে পালন কৰো শিক্ষক হিচাপে পালন কৰো শিক্ষকে আমাক কি ৰাস্তা দিয়ে ভাল ৰাস্তা দিয়ে নে বেয়া ৰাস্তা দিয়ে ভাল ৰাস্তা দিয়ে শিক্ষকক মমবাতিৰ লগত তুলনা কৰা হৈছে কিহৰ লগত তুলনা কৰা হৈছে মমবাতিৰ লগত এতিয়া এটা মমবাতি যেনেকৈ নিজে গলে মমবাতিটো গলি পেলাই কি কৰে বেলেগক পোহৰ দিয়ে না নাই শিক্ষকেও কি কৰে শিক্ষকও সেই মমবাতিৰ দৰে নিজে গলি এই ল'ৰা ছোৱালীক কি কৰে হ্যাঁ পোহৰ দিয়ে ল'ৰা ছোৱালী যাতে ভাল হ'ব পাৰে সেই ৰাস্তা শিক্ষকে কি কৰে এজন শিক্ষকে সেই ল'ৰা ছোৱালীক দেখুৱায় বুজি পাইছা না তোমালোকৰ জীৱনতো নিশ্চয় কোনো কিবা নহয় কিবা এটা আশা আছে তোমালোকে কি হবা কোনোবা ভাবিছে যে মই জজ বেৰিষ্টাৰ হম কিছুমানে ভাবিছে মই উকিল হম কিছুমানে ভাবিছে মই ডাঙৰ বিজনেছমেন হম ভাবিছা না হ্যাঁ নিশ্চয় ভাবিছা কিন্তু এইবিলাক যেতিয়া তোমালোক হবা তেতিয়া তোমালোকে কি কৰিব লাগিব হ্যাঁ তোমালোকে ভালকে লিখা পঢ়া কৰিব লাগিব আৰু শিক্ষকৰ ওচৰত গৈ কি কৰিব লাগিব তোমালোকৰ শিক্ষাদান ল'ব লাগিব তোমালোকৰ শিক্ষা গ্ৰহণ কৰিব লাগিব শিক্ষকে যেনেকৈ কয় তোমালোকক তেনেকৈ থাকিব লাগিব বদমাইশি কৰিব নোৱাৰিবা যদি শিক্ষকে কয় এনেকৈ পঢ় তেনেকৈ পঢ়িব লাগিব বুজি পাইছা শিক্ষক আমি জন্ম হৈ পেলাই আমি কিবা জানিছিলো নে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক কোন নিজৰ মা আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে নিজৰ মা যেতিয়া তোমাৰ জন্ম হৈছে তেতিয়া তুমি জন্ম হৈ পেলাই যদি কিবা এটা শিকিছা তেতিয়া প্ৰথমতে তোমাক কোনে শিকাইছে তোমাৰ মা শিকাইছে আৰু তোমাৰ মা হৈছে তোমাৰ জীৱনৰ প্ৰথম শিক্ষক আজি যে তোমালোকে মোক কুইজ কৰিছা যে হেপী টিচাৰ যে ছাৰ তোমালোকে শিক্ষক দিৱস পাতিছা মানে কি তোমালোকে মোক সন্মান কৰিছা এই সন্মানটো কি তোমালোকে আজি কৰিবা নহয় শিক্ষকক কি বছৰত এদিনাখন কি পাতা এদিনাখন সন্মান কৰা হয় নহয় হ্যাঁ গোটেই বছৰ শিক্ষকক সন্মান কৰিব লাগে কেনেকৈ সন্মান কৰিব লাগে শিক্ষক আহিছা তোমালোক আহি পেলাই শিক্ষক এটা গামোচা দিছা কিয় কলম দিছা হ্যাঁ ছাৰ আহিছে ছাৰক লৈ কেক কাটিছা ফূৰ্তি কৰিছা এইটো ছাৰক সন্মান হোৱা নাই
আজি তোমালোকক পঢ়াই আছো আজিৰ পৰা 5 বছৰ পিছত তোমালোক হেফালে থাকিবা মই এফালে থাকিম কাক কোনোদিন দেখা হয় না নাই কোনো ঠিক নাই যদি কেতিয়াবা যদি দেখা পোৱা যায় তোমাৰ শিক্ষক হেফালদি গৈ আছে ৰাস্তা দি তুমি যদি সেই শিক্ষকক দেখি পেলাই যদি ওচৰত গৈ যদি তুমি কোৱা স্যাৰ ভালে আছে আপুনি যদি এই কথাটো তুমি স্যাৰক দেখি পেলাই হি দূৰৰ পৰা তুমি ওচৰত কৈছা হেতুই হৈছে তোমাৰ মনৰ পৰা যে তুমি শিক্ষকক কিমান সন্মান কৰা কিমান ভাল পোৱা হেতুই হৈছে প্ৰকৃত সন্মান শিক্ষক হৈছে শিক্ষকে শিক্ষকতা কৰে মাত্ৰ এটা লোভ আছে কি লোভ কৰে জানানে শিক্ষকৰ এটা লোভে শিক্ষকক শিক্ষকতা কৰায় সেই লোভটো হৈছে যে মই পঢ়াই আছো মই পঢ়োৱাৰ পিছত ল'ৰা ছোৱালী কেটা ইহত কি হ'ব বহুত ডাঙৰ মানুহ হ'ব আৰু বহুত ডাঙৰ মানুহ হোৱাৰ পিছত ইহতে কি কৰিব মুখ যদি কেতিয়াবা দেখা পায় কব এইজন আমাৰ স্যাৰ আছিল এইজন আমাৰ অংক স্যাৰ আছিল এইজন আমাৰ ইংলিছ টিচাৰ আছিল তেখেতে আমাক পঢ়াইছিলে তেখেতে আজি পঢ়াইছে কাৰণে মই বহুত মাৰ্কস পাইছো ইংলিছত বহুত ভাল মাৰ্কস পাইছো 100 ৰ পৰা 99 পাই গৈছো ইংলিছত 100 ৰ পৰা 99 পাই গৈছো তেখেতে আমাক পঢ়াইছে কাৰণে আজি আমি বহুত ডাঙৰ ব্যক্তি হ'ব পাৰিছো শিক্ষকে সেই লোভতেই শিক্ষকতা কৰে বুজি পাইছা শিক্ষকৰ দৰমহা কম কিন্তু শিক্ষকৰ জায়গা বহুত ওপৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে নিজৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰিছে সেই কাৰণে তেখেতে দেখা পাইছিল যে এই সমাজত আটাইতকৈ বেছি সন্মান যদি আছে কাৰ আছে শিক্ষকৰ আছে আৰু শিক্ষকৰ পিছত আৰু এজন ব্যক্তি আছে সেইজন হৈছে ডক্টৰে কি কৰে এজন মানুহ ৰোগী বহুত অৱস্থা বেয়া ডক্টৰে ভাল চিকিৎসা দিলে এই ৰোগীটো সুস্থ হ'ব পাৰে যদি বেয়া চিকিৎসা কৰে কি ৰোগী কি হ'ব মৰি যাব শিক্ষকও হৈছে তেনেকুৱা ল'ৰা ছোৱালী ভাল শিক্ষা দিলে ল'ৰা ছোৱালী শিকিব পাৰিব বুজি পাইছা আৰু ল'ৰা ছোৱালীক যদি বেয়া শিক্ষা দিয়া হয় তে ল'ৰা ছোৱালী বেয়াই হ'ব কিন্তু শিক্ষকে কেতিয়াও কি কৰে বেয়া শিক্ষা নিদিয়ে শিক্ষকে সদায় ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ে শিক্ষকে সদায় ল'ৰা ছোৱালীক কি দিয়ে ভাল শিক্ষা দিয়ে কোনটো কৰিলে ল'ৰা ছোৱালীৰ ভৱিষ্যতত মানে কামত আহিব হেতুই কি কৰে ল'ৰা ছোৱালীক শিকায় যে তুমি এটু কৰিবা তেতিয়া তুমি সাকসেস হবা শিক্ষকে সদায় ল'ৰা ছোৱালীৰ ভৱিষ্যত কামনা কৰে যে মই পঢ়াইছো ইহঁতে পঢ়ি পেলাই বহুত ডাঙৰ ব্যক্তি হয় শিক্ষকে সেই লোভতে শিক্ষকে কি কৰে শিক্ষকতা কৰে কি কৰিবা হে লগাই যে সারা কলম দিবা আছে আগে আহা ক্লিপ মোটর আছে তাসলিমা বেগমে এতিয়া শিক্ষক দিৱস উপলক্ষে এটি সুন্দৰ নৃত্য পৰিবেশন কৰিবলৈ আহ্বান জনোৱা হ'ল এতিয়া শরীফুল আৰু শরীফুলৰ দলে সাৰক কলম সন্মান জনাব আহা এটা
হুলস্থুল কৰে না নিশ্চয় তোমালোক সকলোৰে কাৰণে এই মিষ্টি এজনকে আহা লাহে খোৱা লাহে